কপিলি কপিলি ৰাংঢালি ছোৱালী এইফালে চাম ধাবাই ধাবা বাপৰে গাহৰি খাব কি খাব আপোনালোকে হাই হেল্ল' নমস্কাৰ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বহু দিনৰ মূৰত বিৰতিৰ মূৰত আজি আকৌ আহি পালো আমি আজি কপিলি পুৰা গান চলি আছে পুৰা একদম পিকনিক পুৰা শুনা পাইছে আপোনালোকে একদম মোৰ আৱাজটো শুনা পাইছে নাই ভগৱান জানে পুৰা হুলস্থুল হৈ আছে আৰু সেইকাৰণে পুৰা চিলাই ক'ব লগা হৈছে আজি আকৌ কুলদীপ আমাৰ মাজত আমি আহিছোঁ কপিলিত এনে আপোনাৰ 26 জানুৱাৰী কেনে কৰি থাকিম ওলাই আহিলোঁ সেইকাৰণে মানুহ বেছি নাই আমি আছোঁ কপিলি লোকেল ধাবাৰ ওচৰত আজি কুলদীপে খুৱাব তাৰ বাৰ্থডে লোকেল ধাবাৰ ওচৰত আমি 26 জানুৱাৰী চেলিব্ৰেট কৰিম অলপ দেৰিকৈ আপোনালোকে চাই থাকক 26 জানুৱাৰী চেলিব্ৰেট কৰিম লোকেল ধাবাত বাপৰে কি গান বজাই আছে দেখিছো না মই ইমান চিল্লাব লগা হৈছে শুনা পাইছে নাই ভগৱান জানে চাউণ্ডটো শুনাই নাপায় ন আমাৰ মাতবিলাক শুনাই নাই চাগে তোমাৰ মাতটো একেবাৰে শুনা নাপাব পানী কমিছে আগতকে ন আগতে ইয়াতে বহুত পানী আছিলে নদী হে নদী কি চাউণ্ড ন বহুত দিনকে বাদ 15 দিনকে বাদ এই ইয়াতে আহা আমি দেখাই নাই থকা আছিলোঁ বা কি পানী আমাৰ মজা এই চাওঁ ভাল লাগিছে ন চাওক না কি পানীৰ চাউণ্ড বাপৰে খল গুৱাহাটী চিটিত পানীৰ ইমান অভাৱ আৰু ইয়াতে পানীয়ে পানী এয়া আমাৰ কুলদীপ ফটো উঠাৰ মুহূৰ্তত এনেও সাংঘাতিক ৰূপত ইয়াতে আপুনি আহিলে চশমা লৈ আহিব নহ'লে ফটো উঠিব নোৱাৰিব কাৰণ দুনিয়াৰ আপোনাৰ কুকুৰ থাকে ইয়াতে গতিকে চশমা পিন্ধি আহিব চশমাই আপোনাক ছেভ কৰিব ফটো উঠিব পাৰিব এতিয়া আমি ইয়াতে অলপ ফটো শ্বুট কৰিলোঁ এতিয়া অলপ আগলৈ যাওঁ বা পাহাৰৰ ওপৰত উঠি আছোঁ অলপমান এতিয়া বহুত ধুনীয়া জেগা হয় সেই জেগাটো বঢ়িয়া আছে সমান ফুল ন সেইফালে মানুহ পুৰা একদম ইমান প্ৰথমবাৰ আহোঁতে ৰাস্তা হোৱাই নাছিল যি ধূলি আছিল এতিয়াতো বহুত উন্নত হৈছে অলপ ৰাস্তাটো বহুত অলপমান ভাল হৈ গ'ল এই চাওক ট্ৰেকিং কৰিব বোলে তাকো ক'ত কৰে উঠিব এতিয়া যোৱা ভালদৰে উঠিবা কিন্তু পৰিলে ৰিক্স যায় মোবাইলটো হাতত কিয় লৈছা পইণ্টত লোৱা বেছি ওপৰত নাযাবা আকৌ এয়া চাওক আমি কিমান পাহাৰৰ ওপৰত আছোঁ বৰ্তমান এয়া চাওক আপোনাৰ মাথাৰ ওপৰত দি ধোঁৱা ওলাই আছে ভাল চিল্লাই আছো হ'ব আহা পাহাৰৰ ওপৰত কোনোবাই ফটো উঠে নে বাৰু দেখাচোন দুটাক কি যে কৰি থাকে নহয় এটাই পোজ দি আছে এটাই উঠি আছে এটাই উঠাই আছে
সব গ্ৰুপ হৈ পুৰা একদম পাৰ্টি কৰাত ব্যস্ত একদম। অনু আহা, আজি ৰ'দ নাই কাৰণে বেছি ব্ৰাইটনেছ অহা নাই, পোহৰ মানে ভিডিঅ'বিলাক অলপ আন্ধাৰ আহিব পাৰে, বেছি পোহৰ নাই। তো ইফালে অলপমান ৰ'দটো ওলাইছে, সেইকাৰণে অলপ পোহৰটো আহিছে। অলপ আগলৈ যাওঁ, অলপ ঘূৰোঁ থাকোঁ, খাই মেলি ওলাই যাওঁ। হা অলপ আগলৈ যাওঁ। আমাৰ কাৰণে এয়া আৰু আহিলোঁ ফুৰিলোঁ। চিনি পালো এতিয়া কোনোবাই পিকনিক খাব আহিব পাৰিম, কপিলি যাব পাৰি নোৱাৰি নেকি? সেইটো মানে একচুৱেলি পুৰা হিচাপত পুৰা প্লেচ নহয়, প্লেচ এক সুন্দৰ পানীৰ ব্যৱস্থা, পানীটো পুৰা ঠাণ্ডা আছে আপোনাৰ, মজা কিন্তু পুৰা বাঁহে দিয়ে আপোনাৰ বনাই দিয়ে এনেকৈ খালা বাঁহে দিয়ে। আমাৰতো গুৱাহাটীত পানী নোহাই হৈছে দিয়কচোন। আমিতো পিকনিক খাব অহা নাই, আমি খালি ফুৰিব আহিছোঁ। আমাৰ খাৱাৰ লগত কোনো লেনদেন নাই, খাৱা খৈৰ লগত আহিলোঁ ফুৰিলোঁ ফটো উঠিলোঁ যাওঁ আৰু এতিয়া খাম আৰু খাৱাটো আচলতে আমি বেলেগত খাম, ক'ৰবাত ৰেষ্টুৰেণ্টতে খাওঁ নে ধাবাতে খাওঁ। এই ইয়াতে আছে এখন লোকেল, খাই বৈ ওলাই যাওঁ আৰু লাহেকে। এতিয়া ৰ'দটো অলপ ওলাইছে, মুখতে ৰ'দটো পৰিছে, নহ'লে তেতিয়া আহোঁতে পুৰা একদম পুৰা ৰ'দ চ'দ নাই, আন্ধাৰ হৈ আছে। এতিয়াহে ভাল লাগিছে। ইয়াতে ফেমিলি চেমিলি পুৰা বেছি মানুহ লাল চন্দন বগৰী হ'ল চেন্দুল আছে মাংসৰ, কি সুন্দৰ গোন্ধ। আপোনালোকে গোন্ধ পাইছে নেকি? তামাম টেষ্টি বনাইছে চাগে। বগৰী খোৱাত ব্যস্ত, মজা টেষ্টি, ভালে বগৰী তামাম টেষ্টি বনাইছে। টেষ্টি লাগিছে ন? সেইটোতকৈ বেছি ভাল লাগিছে, সেইটো বেছি হেৰি আছে, ক'লা হৈ আছিল ন? আৰু ইফালে কিবা নাই নাজানো, আৰু এবাৰে চাই আহোঁ এবাৰ ৰাস্তাটো ন। এই চাওক না ৰাস্তা কি খাতৰা, একদম খাৰা একদম পুৰা থিয় একদম ইমান খাৰাপ। আমি এতিয়া গাড়ী ঘূৰাব লগা হৈছে আৰু নাযায় ওপৰত, ইমান থিয়, বাপৰে বাপ। দেখিছেন নাই? ঘূৰাই তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। বাপৰে বাপ, যি জোৰে ঢেৰেকনি মাৰ। গিৰি কৰে। পুৰা বৰষুণ দিব নে কি? আজি বেয়া দবাব, আজি বোলা পুৰা বম খাৰা এইটো। বাপ্পা ঐ, মোৰ গাড়ী নিদিয়ে দেই এখন গাড়ী। বাপৰে বাপ, কি দেখিছে নে? পুৰা একদম এনেকুৱা চিধা একদম, আৰু ইয়াতে পুৰা হাতী চাতি ওলাই আৰু নাযাওঁ আৰু। ইমান ওপৰত গাড়ী উঠে হয় বাপৰে, আৰু স্কুটিটো এনেও উঠে।
নহয় বহুত ছেফখিনি ছেভ কৰে দুৰ্ঘটনা বুলি নহয় চাওক আজি বৰষুণ নদিয়াৰ কাৰণে মোৰ মাথাটো ছেভ হৈছে ভিজি গ'ল নহ'লে পূৰা ভিজি গ'লোঁ হয় কাৰণ ইফালে হেলমেট পিন্ধিলে হয় মইতো নিপিন্ধিলোঁ হয় আজি চাওক কি বঢ়িয়া প্ৰটেকশ্যন দেখিছেনে পূৰা একদম সোমাই লৈছোঁ একদম আমি বিজ্ঞাপনো মাৰি থকা মাজে মাজে জনহিতাৰ্থে জাৰি তাৰমানে